নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল বহাগৰ 1 তাৰিখে কোন 4জন ব্যক্তি আপোনাৰ ঘৰত যদি আহে তেওঁলোকক ফিৰাই পঠাব নালাগে আহক এই বিষয়ে বিতংকৈ জানি লওঁ আৰু লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আহক এতিয়া মূল কথালৈ আমি আগবাঢ়ি যাওঁ যদি এই দিনটোত আপোনাৰ ঘৰত কোনো ভিক্ষাৰী বা দৰিদ্ৰ মানুহ আহে তেনেহ'লে তেওঁক টকা পইচা দিব লগতে তেওঁক ভালদৰে এসাঁজ খুৱাই পঠিয়াব কিন্তু তেওঁক বিনা হাতে বা বিনা পেটে কোনোদিন ঘূৰাই নপঠাব দ্বিতীয়তে এই দিনটোত যদি কোনোবা আত্মীয় স্বজনে আপোনাৰ ঘৰলৈ আহি কিবা সহায় খোজে তেনেহ'লে তেওঁকো সহায় কৰিব এনেদৰে সহায় কৰিলে আপুনি ভগৱানৰ মংগল পৰশ পাব তৃতীয়তে আপোনাৰ ঘৰৰ কাষৰ ওচৰ চুবুৰীয়া যদি কিবা বিপদ হয় এই দিনটোত নিশ্চয় সহায় কৰিব আৰু চতুৰ্থতে যদি আপোনাৰ ঘৰৰ কাষৰ সৰু ল'ৰা ছোৱালী আহে বা অইন জেগাৰ হ'লেও আহে তেনেহ'লে তেওঁলোকক কিবা খুৱাইহে আপুনি বিদায় দিব লগতে মৰমতে যদি উপহাৰ হিচাপে কিবা দিব খোজে দিব পাৰে বন্ধুসকল এই আছিল 4জন ব্যক্তি যাক আপুনি কেতিয়াও ফিৰাই পঠাব নালাগে বিশেষকৈ বহাগৰ 1 তাৰিখে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ